উৰাবাতৰিত আতংকিত নহব, ঘৰতে পাব LPG গেছ। ত্ৰিমূৰ্তি গেছ ছাৰ্ভিচৰ কাৰ্যালয়ত গ্ৰাহকৰ দীঘলীয়া শাৰী। কিন্তু সঁচাকৈ গেছৰ নাটনি হৈছে নেকি? জানো আহক এজেন্সিৰ প্ৰতিনিধিৰ পৰা। গেছৰ কোনো নাটনি বা ক্ৰাইচিছ নাই, যোগান সম্পূৰ্ণ স্বাভাৱিক আছে। কিছুমান লোকে উৰাবাতৰি বিয়পাই কাৰ্যালয়ত ভিৰ কৰিছেহি। গেছ এজেন্সিৰ প্ৰতিনিধি সংবাদ মাধ্যমৰ আগত কয়, নিয়মানুসাৰে গ্ৰাহকে কেৱল অনলাইন বুকিং কৰিব লাগে। বুকিং কৰাৰ পিছত মোবাইললৈ এটা 6 সংখ্যাৰ DSC নম্বৰ যাব। আমাৰ ডেলিভাৰী গাড়ীয়ে ঘৰলৈ গেছ লৈ যোৱাৰ সময়ত সেই নম্বৰটো দেখুৱালেই হ'ল। চৰকাৰী নিয়ম আৰু IOCৰ ক্ৰম অনুসৰি বুকিং কৰাৰ 25-30 দিনৰ ভিতৰত প্ৰতিগৰাকী গ্ৰাহকে নিজৰ ঘৰতে গেছ লাভ কৰিব। গতিকে উৰাবাতৰিত ভীতিগ্ৰস্ত নহৈ সকলোকে ঘৰতে থাকি সহযোগিতা কৰিবলৈ অনুৰোধ জনালে। আমাৰ ওচৰত ত্ৰিমূৰ্তি গেছ এজেন্সি স্বত্বাধিকাৰীৰ কিছু মন্তব্য আছে, শুনাই ল'ব বিচাৰিছো। কোনো ক্ৰাইচিছ নাই, গেছটো ৰেগুলাৰ আহি আছে, আমি ৰেগুলাৰ দি আছোঁ। ৰেগুলাৰ কালিও 600-700 দিছোঁ, আজিও 300ৰ ওপৰত দিয়া হ'ল ডেলিভাৰী। এইটো অন ৰেকৰ্ড। আমি কেইটা ষ্টক আছে পোৱাত দিওঁ ছাপ্লাই ব্ৰাঞ্চত, পিছদিনা পোৱাত আকৌ ছাপ্লাই ব্ৰাঞ্চত ষ্টক দিব লাগে, তেনেকুৱাকৈ ধুনীয়া। কিন্তু ক্ৰাইচিছৰ কথা মানুহৰ মনত ক্ৰাইচিছ, গেছৰ কোনো ক্ৰাইচিছ নাই। এজ ৱেল এজ গেছ সদায় আহি আছে, সদায় পাই আছে। এনেকুৱা দেখা গৈছে মৰ্ণিঙৰ পৰা আপোনাৰ ইয়াত এটা ভিৰ, মানে যেনে মৰ্ণিঙৰ পৰা এই ভিৰটো মানুহৰ, কিছুমান বদমাছ মানুহ আছে, সিহঁতে হোম ডেলিভাৰী নালাগে, হোম ডেলিভাৰী দিলেও নালাগিব, ইয়াত আহি ভিৰ কৰা তাহাঁতৰ এটা মটিভ। আজি মোক প্ৰশাসনৰ পৰা মাতি নি কৈছে লাগিলে পুলিচ সাহায্য দিব, থানাত মোক এটা এজাহাৰ দিব দিছে, ইয়াত যিবিলাক মানুহ আহিব চবক খেদিবলৈ। আমি খেদিম, প্ৰশাসনে যিটো আমাক দিছে, যেনেকুৱাকৈ কৈছে ADC ছাৰে, আমি তেনেকুৱাকৈ কৰিম। এনে বৰ্তমান আপোনালোকৰ নিয়মটো কি? গেছ দিয়া কনজিউমাৰ গেছ দিয়াৰ কাৰণ কি? নিয়মটো হ'ল গেছ আজিকালি অনলাইনত, আজিকালি নহয় সদায় অনলাইনত বুকিং কৰিব লাগে। বুকিং কৰাৰ পিছত সিহঁতৰ মোবাইলত এটা DSC নম্বৰ যায়, 6 ডিজিটৰ 6টা ৱাৰ্ডৰ এটা DSC নম্বৰ যায়। সেই DSC নম্বৰটো যেতিয়ালৈকে আমাক শ্বেয়াৰ নকৰিব মানে আমি যেতিয়া ডেলিভাৰী দিব যাম তেতিয়া শ্বেয়াৰ কৰিলে হয়। কিছুমানে আমাক আগত শ্বেয়াৰ কৰে, আমি তাৰ মেম'ৰ ডেলিভাৰীৰ বয়ক দি তাৰ ঘৰত আমি মালটো পঠিয়াই দিওঁ। কোনোবাই যদি মিচিং হৈ যায়, আমাৰ হেল্পলাইন নম্বৰ আছে, মোৰ নম্বৰ আছে, অফিচৰ নম্বৰ আছে, সিহঁতে যোগাযোগ কৰে, আমি পঠিয়াই দিওঁ। আপোনাক কোৱা মতে মানে ৰাইজ ইয়াত আহিব নালাগে? মানে ৰাইজ আমাৰ কোৱা মতে নহয়, এটা চৰকাৰী নিয়ম এইটো। ৰাইজে এই চৰকাৰী নিয়মটো ফ'ল' নকৰি আমাৰো পেনিক বঢ়ায়, আৰু প্ৰশাসনৰ পৰাতো যিটো চৰকাৰী নিয়ম এইটো আমাৰ মানিবই লাগিব। কিন্তু ৰাইজে এইটো আমাক মানিবলৈ সহায় নকৰে, মোৰ পেনিক বঢ়াই দিয়ে। মানে আপোনালোকে এতিয়া হোম ডেলিভাৰীটো হোম ডেলিভাৰী আমাৰ একদম ফ্ৰম দ্য বিগিনিং এতিয়াও চলি আছে, হোম ডেলিভাৰী বন্ধ হোৱা নাই। কিন্তু আজিৰ দিনত এই 2-3 মাহৰ পৰা মানুহৰ মনত এটা আতংক হৈ গ'ল, মানুহে কি গেছ বন্ধ হৈ যাব নেকি, গেছ নাপায় নেকি, বাছ এইটোৱে। এইটো কোনো চিন্তাৰ কাৰণ নাই? মানে কোনো চিন্তাৰ কাৰণ নাই, গেছৰ কোনো স্কেয়াৰচিটি নাই। আজিও মোৰ গাড়ী ওলাইছে, আপোনালোকক লাগিলে মই চব দেখাই দিম। 309টা দি এটা গাড়ী ওলাইছে, তাত 12টা কমাৰ্চিয়েল আছে, আৰু এটা লোড দিয়াৰ প্লেনিঙত আছে, সেইটোও মই পাই যাম। এতিয়ালৈকে ওলোৱা নাই, ওলাব। কালি পুৱাত গাড়ী আহিব, আমি যেনেকুৱা ডিষ্ট্ৰিবিউট কৰোঁ। এই যে মই আপোনালোকক দেখাইছোঁ মোৰ ডেলিভাৰী বয় কেইটা আছে, চব ঠেলা ভেনত 10টাকৈ নিয়ে, 3-3খন গাড়ী আছে, এটা 30টা-40টাকৈ যায়, চব গৈ মানুহক দি আহে। লগত মেমো দি দিওঁ, মেমোৰ ভিতৰত ৰেট, কাষ্টমাৰৰ হিচাপ, মেমোৰ ভিতৰত ইয়াত ৰেট আছে, কাষ্টমাৰৰ মোবাইল নম্বৰ আছে, ৰেট আছে, কাষ্টমাৰৰ মোবাইল নম্বৰ আছে। এইটো আমাৰ কপি, এইটো কাষ্টমাৰৰ কপি। কাষ্টমাৰ তাত যাব, গৈ মাল দি আহিব। আজি ৰাইজক আপুনি কি ক'ব? ৰাইজক মই এইটোৱে অনুৰোধ জনাম যে ৰাইজ যিটো চৰকাৰী নিয়ম আছে, এই চৰকাৰী নিয়মটো আপোনালোকে মানক। আপোনালোকক ঘৰত বহি থাকক, আপোনালোকে আৰামত গেছ পাব। যদি নাপায়, আমাৰ নম্বৰ আছে, আমাক এটা যোগাযোগ কৰিব, আমি পঠিয়াই দিম। আমিতো মোটামুটি 10টাৰ পৰা 5টালৈকে সেৱা দি থাকোঁ, গেছ ডেলিভাৰীৰ যিটো সেৱা দি থাকোঁ। আপোনালোকে বুকিং কৰক, আপোনাৰ DSC আহিলে
আপুনি গেছটো পাই গেছ যাব এজেঞ্চিটোৰ নাম ত্ৰিমূৰ্তি গেছ ছাৰ্ভিচ এনে বুকিং কৰা কিমান দিন পিছত পাব গেছটো এইটো কোনো ছাডেন টাইম নাই এনেতো আজিকালি আগততো 15 দিনত পায় এতিয়া টাউনৰ এৰিয়াত 25 দিন কৰিছে গাঁৱৰ এৰিয়াত 45 ডেজ কৰিছে তো 25 দিন যেটো বুকিঙৰ পিছত 30 দিনৰ ভিতৰত জেনেৰেলি পাই যায় গেছ পাই যাব মানে ধৰি লওক পাই আছে বুকিং কৰাৰ 5 দিনৰ ভিতৰত 7 দিনৰ ভিতৰত গেছ পাই যাব বুকিং মানে 25 দিন পিছত একচুৱেলি অনলাইন বুকিং হয় ৰেফাৰেঞ্চ নম্বৰ বুকিং যেতিয়া অনলাইন কৰে তাহাঁতৰ তাত ৰেফাৰেঞ্চ নম্বৰটো আহি যায় এই ৰেফাৰেঞ্চ নম্বৰটো পোৱাৰ পিছতে আমি ডিএসি নম্বৰো শ্বেয়াৰ কৰোঁ মানে আমি যেতিয়া মেমো কাটিম বেনিফিচিয়াৰী ডিএসি পাই যায় আৰু মেমোটো মই চিৰিয়েলি ফিফো চিষ্টেমত যিটো IOC চিষ্টেম এইটো চিষ্টেমত একদম চিৰিয়েলি কৰি গৈ আছোঁ